নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনন্ত স্পাৰ্কলৈ স্বাগতম জনাইছোঁ। আজি 12 মাৰ্চ তাৰিখে বিত্ত মন্ত্ৰণালয়ৰ ফালৰ পৰা এখন চাৰ্কুলাৰ জাৰি কৰিছে, য'ত মন্ত্ৰণালয়ৰ ফালৰ পৰা 50% দিয়াৰ ওপৰত মোহৰ লগাই দিয়া হৈছে। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা বিত্ত মন্ত্ৰণালয়ে 50% দিয়াৰ ওপৰত মোহৰ লগোৱাৰ উপৰিও আৰু কি কথা উল্লেখ কৰিলে সেই বিষয়ে জনাবলৈ চেষ্টা কৰা হৈছে। যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ নিশ্চয়কৈ কৰি দিব। বিত্ত মন্ত্ৰণালয়ৰ এই নটিচখন চাওক। আজি 12 মাৰ্চ 2024 তাৰিখে মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম এখন জাৰি কৰা হৈছে। নটিচখনৰ ছাবজেক্টটো হৈছে ৰিভিজন অফ ৰেটছ অফ ডিয়াৰনেছ এলাৱেন্স টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী এফেক্টিভ ফ্ৰম 01/01/2024। অৰ্থাৎ 1 জানুৱাৰী 2024 তাৰিখৰ পৰা 50%কৈ চৰকাৰী কৰ্মচাৰীসকলে বৰ্ধিত দিয়ে লাভ কৰিবলৈ সক্ষম হ'ব। এয়া চাওক, ইয়াত স্পষ্টকৈ লিখা আছে যে 1 জানুৱাৰী 2024ৰ পৰা 46%ৰ পৰা 50%লৈ আপোনালোকৰ নতুন দিয়ে হ'ব। 2 নম্বৰ পইণ্টটো হৈছে দ্য টাৰ্ম বেচিক পে ইন দ্য ৰিভাইজ পে ষ্ট্ৰাকচাৰ মিনছ দ্য পে ড্ৰন ইন দ্য প্ৰেছক্ৰাইব লেভেল ইন দ্য পে মেট্ৰিক্স এজ পাৰ 7 CPC ৰিকমেণ্ডেশ্যনছ accepted by the government but does not include any other type of pay like special pay etc. অৰ্থাৎ সপ্তম দৰমহা আয়োগৰ অনুসৰি এই আদায় দিয়া হ'ব আৰু অন্য কোনো ধৰণৰ আদায় দিয়া নহ'ব। 3 নম্বৰ পইণ্টটো হৈছে the dearness allowance will continue to be a distinct element of remuneration and will not be treated as pay within the ambit of FR 921। অৰ্থাৎ ইয়াত স্পষ্টকৈ কৈছে যে ডিয়াৰনেছ এলাৱেন্স হৈছে এটা বেলেগ এলিমেণ্ট, ইয়াক আপোনালোকে আনপে'ৰ সৈতে তুলনা নকৰিব। 4 নম্বৰ পইণ্টটো হৈছে দ্য পে'মেণ্ট অন একাউণ্ট অফ ডিয়াৰনেছ এলাৱেন্স ইনভলভিং ফ্ৰেকশ্যনছ অফ 50 পইচা এণ্ড এবভ মে বি ৰাউণ্ডেড টু দি নেক্সট হায়াৰ ৰুপি এণ্ড দ্য ফ্ৰেকশ্যনছ অফ লেছ দেন 50 পইচা মে বি ইগন'ৰ্ড। অৰ্থাৎ কোনো কৰ্মচাৰীৰ যদি দিয়ে 100 টকা 50 পইচা হয়, তেন্তে ইয়াক 101 টকা ধৰা হ'ব আৰু 50 পইচাৰ কম হ'লে 100 টকাই ধৰিব। 5 নম্বৰ লগতে গুৰুত্বপূৰ্ণ খবৰটো হৈছে দ্য পে'মেণ্ট অফ এৰিয়াৰ্ছ অফ ডিয়াৰনেছ এলাৱেন্স শ্বেল নট বি মেড বিফ'ৰ দ্য ডেট অফ ডিছবাৰ্চমেণ্ট অফ চেলাৰী অফ মাৰ্চ 2024। অৰ্থাৎ দিয়ে কেতিয়াকৈ দিয়া হ'ব সেই বিষয়ে কৈছে। মাৰ্চ 2024ৰ দৰমহাৰ আগত আপোনালোকে দিয়ে এৰিয়াৰ লাভ নকৰিব। এয়া অলপ নিৰাশাজনক কথা, কাৰণ পেঞ্চনাৰসকলে আশা কৰি আছিল যে তেওঁলোকে এই ডিয়েৰ ধন হোলীৰ আগতে লাভ কৰিব, কিন্তু আশাত চেঁচা পানী পৰিল। আৰু এয়া চাওক, মিনিষ্ট্ৰী অফ ডিফেন্স আৰু মিনিষ্ট্ৰী অফ ৰেলৱেৰ বাবে ছেপাৰেট অৰ্ডাৰ জাৰি কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আজি 12 মাৰ্চ তাৰিখে বিত্ত মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক জনালোঁ। ধন্যবাদ। আপোনালোক সকলোৰে মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিম।